মোৰ নাম জিন্তু চুতীয়া হয়। মোৰ ঘৰ চিচি বৰগাঁও, ধেমাজি চিচি বৰগাঁও 7 লাখ চুকত ঘৰ হয়। মই এড্ৰেছ দিছোঁ। তোৰ নামটো তেনেকে চুতীয়া ৰাখিছ, তই মানুহটো তেনেকে পাম যেতিয়া তোক ডিঙি কাটিম তেতিয়া মই তোক চিনি পাম। যেতিয়া দাউদি তোৰ ডিঙিত গপিয়াব পাৰিম তেতিয়া চিনাকি দিম তোক মই যে তোক চিনি পাওঁ। এনেই মালটো কিমান খালি তই? তই অসমত আছ, মই অসমত আছো। চাওঁ কিমান পাৱাৰ আছে, কাৰ কিমান পাৱাৰ আছে। অ'কে অসমত পাৱাৰ দেখাব, মোৰ অসমলৈ মই পাৱাৰ দেখাব। ঠিক আছে যেনে অ'কে লগ পাম। অসমটো সৃষ্টি হৈছিলে তেতিয়া চুতীয়া বুটীয়া আছিলে নি? হা আছিলে নাই তেতিয়া চুতীয়া বুটীয়া? কি বুলি আছিলে? পিছত তোৰ বাপেকে জন্ম লৈছিলে নাই? কোনে? তোৰ বাপেকে ব্ৰিটিছত জন্ম লৈছিলে নাই? নাজানো নহয়। তইতো অসমীয়া জ্ঞান নাই। যদি চৰকাৰে যদি পইচা নিদিলেহেঁতেন তইতো অসমীয়া ভিক মাগি এনে নকৰিবি। আমি চৰকাৰৰ পইচা খোৱা নাই। আমি খেতি কৰো, কাপোৰ কৰো। আমি চৰকাৰৰ পইচা খোৱা নাই। আৰু তই অসমত কালি আছ নহ'লে? তই যে কথাটো ক'লি, এই কথাটোতো পৰিষ্কাৰ কৰিছা। যদি গভৰ্ণমেণ্টে তোক নচলালেহেঁতেন তই পকা ঘৰ চাব পাৰিলেহেঁতেন নে আই বুবা চাব পাৰিলেহেঁতেন? তই জানা নাই তই অসমীয়া জাতটো ইমানে বেয়া নে? কেতিয়া বেলেগৰ পেটৰ পৰা জন্ম হৈছে, ভাল পেটৰ পৰা জন্ম হৈছে জানো? কোনোবা কাৰোবাৰ মতাৰ লগত শুই থাকে, তাৰপিছত ল'ৰা ছোৱালী হৈছে, এইটো নামটো চুতীয়া। চুতীয়া দিলেহে। বাৰু ভাল লাগিলে, আজি ভাল কথা এটা শিকিলো। চুতীয়া দিলেহে। তই মোৰ ওচৰত থকা এজন চুতীয়া কি মানুহ হয়, কি কথা হয়, কি কৰে মই তোক বুজাই দিলো হয়। তই নিজৰ ঠিকনাটো দিবলৈ তই ভয় কৰিছ, মোক ফোন কৰিছ, মোক কৈছ কি এনেকে মোক তই মিয়া। মই ক'লো নহয়, গৰু মাংস যেনেকে বনাই কাটি খাওঁ তেনেকে তোক বনাই কাটি খাম আমি। এইটো কথা মনত ৰাখিবি তই। খানা জ্বলাই দি আছে জেগা খাইছ নাই? তহঁতৰ মিয়াবিলাক জ্বলে, অসমীয়া নজ্বলে নহয়। আমাৰ মিয়াবিলাকৰ লাগিলে কিন্তু বহুত কথা বেয়া আছে। বেয়া হয় ন? আমি চব জ্বলাই দিম, কাটি খাই দিম দৰকাৰ পৰিলে। সিজাই খাম দৰকাৰ পৰিলে। মোৰ নাম জিন্তু চুতীয়া হয়। মোৰ ঘৰ চিচি বৰগাঁও, ধেমাজি চিচি বৰগাঁও 7 লাখ চুকত ঘৰ হয়। মই এড্ৰেছ দিছোঁ। তোৰ নামটো যেনেকে চুতীয়া ৰাখিছ, তই মানুহটো যেনেকে পাম যেতিয়া তোক ডিঙি কাটিম তেতিয়া মই তোক চিনি পাম। যেতিয়া দাউদি তোৰ ডিঙিত গপিয়াব পাৰিম তেতিয়া চিনাকি দিম তোক মই যে তোক চিনি পাওঁ। এনেই মালটো কিমান খালি তই? তই অসমত আছ, মই অসমত আছো। চাওঁ কিমান পাৱাৰ আছে, কাৰ কিমান পাৱাৰ আছে। অসমত পাৱাৰ দেখাব, মোৰ অসমলৈ মই পাৱাৰ দেখাব। ঠিক আছে যেনে অ'কে লগ পাম। অসমটো সৃষ্টি হৈছিলে তেতিয়া চুতীয়া বুটীয়া আছিলে নি? হা আছিলে নাই তেতিয়া চুতীয়া বুটীয়া? কি বুলি আছিলে? পিছত তোৰ বাপেকে জন্ম লৈছিলে নাই? কোনে? তোৰ বাপেকে ব্ৰিটিছত জন্ম লৈছিলে নাই? নাজানো নহয়। তইতো অসমীয়া জ্ঞান নাই। যদি চৰকাৰে যদি পইচা নিদিলেহেঁতেন তইতো অসমীয়া ভিক মাগি এনে নকৰিবি। আমি চৰকাৰৰ পইচা খোৱা নাই। আমি খেতি কৰো, কাপোৰ কৰো। আমি চৰকাৰৰ পইচা খোৱা নাই। আৰু তই অসমত কালি আছ নহ'লে? তই যে কথাটো ক'লি, এই কথাটোতো পৰিষ্কাৰ কৰিছা। যদি গভৰ্ণমেণ্টে তোক নচলালেহেঁতেন তই পকা ঘৰ চাব পাৰিলেহেঁতেন নে আই বুবা চাব পাৰিলেহেঁতেন? তই জানা নাই তই অসমীয়া জাতটো ইমানে বেয়া নে? কেতিয়া বেলেগৰ পেটৰ পৰা জন্ম হৈছে, ভাল পেটৰ পৰা জন্ম হৈছে জানো? কোনোবা কাৰোবাৰ মতাৰ লগত শুই থাকে, তাৰপিছত ল'ৰা ছোৱালী হৈছে, এইটো নামটো চুতীয়া। চুতীয়া দিলেহে। বাৰু ভাল লাগিলে, আজি ভাল কথা এটা শিকিলো। চুতীয়া দিলেহে। তই মোৰ ওচৰত থকা এজন চুতীয়া কি মানুহ হয়, কি কথা হয়, কি কৰে মই তোক বুজাই দিলো হয়। তই নিজৰ ঠিকনাটো দিবলৈ তই ভয় কৰিছ, মোক ফোন কৰিছ, মোক কৈছ কি এনেকে মোক তই মিয়া। মই ক'লো নহয়, গৰু মাংস যেনেকে বনাই কাটি খাওঁ তেনেকে তোক বনাই কাটি খাম আমি। এইটো কথা মনত ৰাখিবি তই। খানা জ্বলাই দি আছে জেগা খাইছ নাই?
তহঁতৰ মিয়াবিলাক জ্বলে অসমীয়া নজ্বলে নহয় আমাৰ মিয়াবিলাকৰ লগত লাগিলে কিন্তু বহুত কথা বেয়া আছে বেয়া হয় ন আমি চব জ্বলাই দিম ৰাতি খাই দিম দৰকাৰ পৰিলে সিজাই খাম দৰকাৰ পৰিলে